আজি মই ওলাইছোঁ ঘৰলৈ যাবলৈ পাই একদম মোৰ গাত ততেই নাই একদম ভাত চাত খাই দুপৰীয়া ধুনীয়াকৈ বাচন চাচন ধুই ল'লোঁ আৰু এতিয়া ঘৰলৈ ওলাই গৈছোঁ আৰু কি যে ভাল লাগিব ঘৰত গৈ কাইলৈ ৰুবলৈ দিব আমাৰ ঘৰত সেইটো কাৰণে গৈছোঁ যিহেতু মায়ে অকলীয়া হৈছে সেইটো কাৰণে মাতিছে আমাৰ ছোৱালীকেইজনীক কেইবাজনীও আছোঁ আমি ছোৱালী কিন্তু মই আৰু এজনমান বা আহিব নেকি ইমান ভালকৈ ক'ব নোৱাৰোঁ ঘৰত গৈহে ক'ব নাহে সকলো ভিডিঅ' আপোনালোকক দেখাম ঘৰৰ পৰা সকলোৱে চাব দেই এতিয়া গৈ আছোঁ মানে ঘৰৰ পৰা ভিডিঅ'টো নকৰিলোঁ যিহেতু আমাৰ দেউতাহঁতি আগপিনে আছিলে ন অকণমান লাজ লাগিলে আৰু অলপ সেইটো কাৰণে এয়া গৈ আছোঁ আমাৰ ঘৰ জয়পুৰতহে হয় জয়পুৰৰ পৰা আমি এতিয়া ঘিলাগুৰিলৈ গৈ আছোঁ মোৰ ঘৰ ঘিলাগুৰিত হয় মা ঘৰ আৰু জয়পুৰলৈ বিয়া সোমাইছোঁ এতিয়া মোৰ আৰু আৰাম বহুত আৰাম লাগিব দেই ঘৰত কিমান কাম কৰিব লাগে নহয় ক'বই নালাগে আৰু মোক ঘৰত ইয়াত আৰাম মাহঁতি চব কৰিয়ে দিব একো মোক কৰিবলৈ একো প্ৰয়োজনে নাই ইয়াত শহু শাহু কিমান যে কাম পাতি থাকিব লাগে আকৌ মানুহটো ইয়াত কোনো নাই মায়ে বনাই দিব ষ্টাইলত জেঠাই বনাই দিব মজা লাগিব ৱাও ফুলখিনি ইমান ধুনীয়া ফুলিছিলে এইখিনি আমি ৰোৱা আগতে আমি বাইহঁতৰ লগত মিলি কিনে এতিয়া কিন্তু এজনীও বাই নাই আমি ছোৱালী কেইজনী কওঁনে আমি ছোৱালী টোটেল 6জনী কিন্তু এতিয়া ঘৰত এজনীও নাই আমি চব বিয়া সোমাই শেষ হৈ গ'ল ঘৰটো সেইটো কাৰণে খালী লাগে এতিয়া মায়ে অকল ফোন কৰি মাতিয়ে থাকে ইজনীক সিজনীক চবে বেছিকৈ নাহে সিহঁতৰ ল'ৰা ছোৱালী আছে আহিবলৈ দিগদাৰ মোৰ একো দিগদাৰ নহয় যিহেতু মোৰ বেছি দিন হোৱা নাই বিয়া হোৱা সেইটো কাৰণে মই সোনকালে আহি থাকিব পাৰোঁ আৰু যিহেতু মোৰ ঘৰ ওচৰৰ মিটোতো কৈতালি কুকু এতিয়া মই ভিতৰলৈ গৈ মা পাপাহঁতক মাতি লওঁ গৈ মা পাপাহঁতে কি কৰি আছে মই অহাৰ কাৰণে কোনো ওলায়ে নাই অহা ওলাই নাহিলেও নাহক মই নিজে যাওঁ কাৰণ মোৰ ইয়াত আৰাম তেন্তে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু দেই তেন্তে বাই